Hi friends, welcome to Sanjeev Zone. ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈকে মাইণ্ডটোত হাজাৰ চিন্তা বা থটছ আহে। কেতিয়াবা এই চিন্তাবোৰে মাইণ্ডটো বহুত ডিষ্টাৰ্ব কৰি পেলায়, অৰ্থাৎ সহজকৈ ক'ব গ'লে কিছুমান উল্টা চিন্তা আহি মূৰটো গৰম কৰি দিয়ে, যাৰ ফলত আমি একো ভালকৈ বুজি নোপোৱা হওঁ আৰু কনফিউজ হৈ যাওঁ। প্ৰায় ক্ষেত্ৰত আমাৰ মাইণ্ডত অহা ডিষ্টাৰ্বিং চিন্তাবোৰৰ আধাতকৈ বেছি চিন্তাৰ বাস্তৱ জীৱন তথা প্ৰব্লেমৰ লগত কোনো সম্পৰ্ক নাথাকে। গতিকে যেতিয়া মনটো ডিষ্টাৰ্ব হৈ থাকে তেতিয়া অলপ সময় যেনেকৈ আছে তাক তেনেকৈ থাকিবলৈ দিব লাগে আৰু মনটো নিজেই অলপ পিছত শান্ত হ'ব, কোনো এক্সট্ৰা কষ্ট নকৰাকৈ। এটা শান্ত মনেহে ভালদৰে জাজ আৰু জীৱনত বেষ্ট ডিচিজন ল'ব পাৰে। ভগৱান গৌতম বুদ্ধৰ কাহিনী এটাৰ সহায়ত এই কথাখিনিক ভালদৰে বুজোৱা হওক। এবাৰ ভগৱান বৌদ্ধই তেওঁৰ শিষ্য কেইজনৰ লগত এখন চহৰৰ পৰা আন এখন চহৰলৈ যাব লগা হৈছিল। যেতিয়া তেওঁলোকে গৈ আছিল, তেওঁলোকে এটা পুখুৰীৰ কাষেৰে পাৰ হ'ব লগা হৈছিল। তেওঁলোকে তাত ৰখিছিল আৰু ভগৱান বৌদ্ধই তেওঁৰ এজন শিষ্যক কৈছিল, মোৰ পিয়াহ লাগিছে, অনুগ্ৰহ কৰি সেই পুখুৰীটোৰ পৰা মোক অলপ পানী আনি দিয়া। ভগৱান বৌদ্ধৰ আজ্ঞা অনুসৰি শিষ্যজনে পুখুৰীটোৰ ওচৰলৈ যাব ধৰিছিল। যেতিয়া তেওঁ পুখুৰীটোৰ কাষ পাইছিল, তেওঁ দেখা পাইছিল যে কিছুমান মানুহে তাত কাপোৰ ধুই আছিল আৰু সেই সময়তে এখন গৰু গাড়ীয়ে কাষেৰে পাৰ হৈ গৈছিল। ইয়াৰ ফলত পানীখিনি বহুত বোকাময় আৰু ঘোলা হৈ পৰিছিল। শিষ্যজনে ভাবিলে, মই এই বোকাময় ঘোলা পানী ভগৱান বৌদ্ধক কেনেকৈ দিব পাৰোঁ। গতিকে তেওঁ ঘূৰি আহি বৌদ্ধক কৈছিল, তাত থকা পানীখিনি বহুত ঘোলা হৈছে, মই নাভাবোঁ যে এইখিনি খোৱাৰ বাবে উপযোগী। তেতিয়া ভগৱান বুদ্ধই কৈছিল, আহা গছৰ তলত অলপ আৰাম কৰোঁ। প্ৰায় আধা ঘণ্টা পিছত বৌদ্ধই সেইজন শিষ্যকে পুখুৰীত পুনৰ গৈ তেওঁ খোৱাৰ বাবে কিছু পানী লৈ আহিব কৈছিল। শিষ্যজনে আজ্ঞা অনুসাৰে পুখুৰীটোলৈ ঘূৰি গৈছিল। এইবাৰ তেওঁ পুখুৰীটোত স্বচ্ছ আৰু পৰিষ্কাৰ পানী পাইছিল। বোকাবোৰ তলত পৰিছিল আৰু পানীখিনি খোৱাৰ বাবে উপযোগী হৈ পৰিছিল। তেওঁ তাৰ পৰা পানী অলপ এটা লোটাত ভৰাই বৌদ্ধলৈ আনিলে। বৌদ্ধই পানীখিনি চালে আৰু তাৰ পিছত তেওঁ শিষ্যজনলৈ চাই কৈছিল, চোৱা, পানীখিনি যেনেকৈ আছিল তেনেকৈ থাকিব দিয়া বাবে বোকাখিনি নিজেই তলত পৰি গৈছে। তুমি কোনো কষ্ট নকৰাকৈ স্বচ্ছ পৰিষ্কাৰ পানী পাই গলা। গতিকে বন্ধুসকল, ডিচিজন লোৱাৰ আগতে মনটো শান্ত কৰিবা। ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক সেইসকলৰ লগত যিসকলক এই ভিডিঅ'টোৰ প্ৰয়োজন আছে। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাই দিব যাতে যেতিয়া নতুন ভিডিঅ' আপলোড হয় তেতিয়া আপোনাৰ তাত প্ৰথমে নটিফিকেশ্যন যায় আৰু এনেকুৱা ইউজফুল নলেজ আপুনি মিছ নকৰে। শেষত চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।